हेलो फ्रेंड्स मैं पुरबी वेलकम बैक टू माय चैनल बवारी पुरबी। तो आशा करूँ आपनालोक भालेই আছে। तो बहुत दिनर পৰা ভাবি আছো मैंगो केक बनाओ तो बनवाई নহয়। तो আজি ঘৰত আলহী এজন আহিছে। আলহীজনে আমাৰ কেক খাই ভাল পায়। তো তো ভাবিলো আজি কেকটো বনাই দিও। তো ঠিক আছে, এতিয়া আমি কেকৰ ৰেচিপি লৈ আগবাঢ়ো। তো मैंगो केक যেহেতু मैंगोটো লাগিবই, এয়া মই এটা मैंगो কাটি টুকুৰা টুকুৰা কৰি লৈছো আৰু হেতে লৈছো रिफाइन ऑयल और मैदा आसे लगते और ये हल बेकिंग सोडा और ये से 1 कप मान चेनी और लगते लैसो बेकिंग पाउडार। मिक्सिंग जार लै लैसो। इते प्रथमते मैं मैंगोखिनि दी दिम। तार पिছত दिम चेनी। एक कपट के अलग कम दिलो जेहेतु मैंगोटो मीठा। मैंगोटो जदि टेंगा है तेने हले आपनालोके अलग बेसी কৈ चेनीटो दिबो। और याते দি দিম ऑयल। ग्राइंड কৰি লম। या चाওক ग्राइंड करार पिছত এনেকুৱা পৰিস্থিতি হৈছে। मैंगोटो যদি বেছি হালধীয়া হল হয় তেনে হলে কালারটো ভাল আহিলে হয়, কিন্তু मैंगोटो কালারটো বেছি ভাল নহয়, তাৰ কাৰণে এনেকুৱা হৈছে। তো কেক বনাবৰ কাৰণে মই এটা এলুমিনিয়ামৰ পাত্ৰ লৈ লৈছো। এটো আমি চাহ বনাও, চাহৰ সসপেন হয়। এটো লৈছো। ইয়াতে মই প্ৰথমতে ऑयल दी दिम। मोर जेहेतु ब्राश नाई तार कारणे मैं हातेरे माने तेलटो लगाई लैसो। चारियोफाले लगाई लम आरु लगते साइडेदिও लगाई लम। तार पिছত एटा बगा कागज मैं गोल करी एया चाওক कलमेरे आँच टानी गोल करी लैसो। एटु याते बहाई दिम। চাওক ধুনিয়াকে বহি আছে। এতিয়া মই বেটাৰটো ৰেডি কৰি লম। প্ৰথমতে বেটাৰটো এটা সৰু বাটিত মই উলিয়াই লম। ময়দাখিনি লৈ লম। ইয়াতে এবাটি আছে। प्रथमते मैं अलग थई दिसु, माने एबाटिर अलग कम दिसु। तार पिছত दिम बेकिंग पाउडार मैं एसामुच दि दिलु। बेकिंग सोडा हाफ चामुचर कम दि दिसु। बेकिंग सोडा तो बेसी हले तिता होवार एटा सम्भावना थाके, ए कारणे अलग कमके दिलु। या चाकनिरे चाकी लम। এতিয়া মই মিক্সড কৰি লম। ইলেক্ট্রিক হ্যান্ড ব্লেন্ডার হলে বেশি টাইম নালাগে, আৰু যেহেতু মই হাতেৰে কৰিছো এটো অলপ টাইম লৈ বস্তুটো মিক্স কৰি লব লাগিব। এটো মোৰ মিক্সড কৰা হৈ গল প্ৰায়। এয়া চাওক এনেকুৱা হৈছে। তাতে মই গোটেইখিনি ঢালি দিম। বাচনটো সৰু হলে ভাল হল হয়, কিন্তু মোৰ সৰু নাই যেহেতু ডাঙৰটোৱে ইউজ কৰিছো। এটো সমান কৰি লৈছো। আজি কেকটো মই বনাম এনেকুৱা এটা লোহাৰ টাৱাত। টাৱাটো প্ৰথমতে বহাই দিছো। এটো অলপ গৰম হোৱালৈকে ওয়েট কৰিম। তো এটো গৰম হৈ গৈছে। ইয়াতে মই এটো বহাই দিছো আৰু দি এইখন ঢাকনাৰে ঢাকি দিম। ভালকৈ ঢাকি
আঁচটো একেবাৰে মিডিয়ামতকৈ কমাই দিছোঁ দি এতিয়া মই 25 মিনিটমান ৱেইট কৰিম 25 মিনিট পিছত মই এইবাৰ চেক কৰিম কেকটো হৈছে না হোৱা নাই মই এটা কটাৰী লৈ লৈছোঁ আৰু এইটোৰে চেক কৰিম লাগি ধৰা নাই যিহেতু কটাৰীখনত তো তাৰ মানে কেকটো হৈ গৈছে এতিয়া মই কেকটো নমাই ল'ম এয়া আমাৰ আলহী কেক দি দিছোঁ আলহীক বহি আছে এতিয়া আমি খাম আৰু এজন বা কোন মই চিনি নাপাওঁ ইমান ধুনীয়াকৈ কেক বনাইছে আৰু ঠিক আছে খোৱা খাই কোৱা কেনেকুৱা হৈছে অকলে খাই দিওঁ ন অকলে খাবা খোৱা তোমাকে চাই থাকা দেই খাইছোঁ দেই অলপ নকৰিবা দেই খোৱা খোৱা হেল্ল' তামাম লাগিছে ঠিক আছে আমি এতিয়া খাই লওঁ আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতেই সমাপ্ত কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটিও অল কৰি দিব দিলে আহোঁ বাই বাই